হেল্ল' এভৰিৱান, আজি বহুদিনৰ মূৰত এটা লং ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ সন্ধিয়াৰ পৰা। এইজনী হৈছে মোৰ মাহী, মোৰ সৰু মাহী। আচলতে মোৰ মাৰ গা বেয়া, সেইকাৰণে মাহী আমাৰ ঘৰত আছেহি আৰু সন্ধিয়া প্ৰাৰ্থনা মাহীয়ে কৰিছে। আৰু এয়া সৰু মাহীয়ে ভাজি আছে মটৰ, আৰু এইফালে আমাৰ ডাঙৰ মাহী আৰু মহা আহি আছে মাৰ খবৰ ল'বৰ কাৰণে। আৰু আমি মাৰ মনটো ভাল লাগিবৰ কাৰণে এনেই জমনি কৰি থাকোঁ, আপোনালোকে বেয়া ভাবি নল'ব কিন্তু দেই। পিতাজী, what are you doing? What? I am working. I cleaning to shop. চানা খাইছে, চানা চাহ খাইছে এতিয়া ৰাতি 10:30 বজাত। I eat sana. অঁ, আই ইট চানা। অঁ, পলায়ন কৰিলে গোটেইকেইটা। এইজনী ডাঙৰ মানে हाय हम लोग से खाता है Busy हमको थोड़ा. क्या खाना खाता है ये बीमारी नहीं है. खाना खाता है মাৰ গা বেয়া হোৱাৰ পৰা আমাৰ মনবোৰ বেয়া লাগি আছে, সেইকাৰণে এই মাহীহঁতে আহি অকণমান হঁহুৱাবলৈ চেষ্টা কৰিলে। আৰু এতিয়া মাহী আৰু আমাৰ পাপাৰ মানে সৰু মাহী আৰু আমাৰ পাপাই মিলি ভাতৰ যোগাৰ কৰিছে। তাৰ চিগা মানুহ এইবিলাককে কয়। এই পাগলটোতে আমাৰ ডাঙৰ মাহী ল'ৰা ছোৱালী হাল দেই। দিনে আলুৱে ভাজিছিলে, তাৰপিছত কিয়া হতা হে মানে কেৰাহীত লাগি ধৰিলে চাৰিওফালে। এইফালে দালি তেল মাৰিছে, এইফালে পাপাই দালি তেল মাৰিছে, এইফালে সৰু মাহীয়ে ভাজি বনাইছে। ये तो हाथ भाग भांग गया है हम दाली आलू डिम भात खाता है अंडा भात खाता আমাৰ বেমাৰীয়ে ভাত চাত নাখায়। है এইফালে দেখুৱা এয়া বেমাৰী সৰু ভনীয়েক, হাত ভাংকাহে ভাত খাতাহে এজনী ডাঙৰ ভনীয়েক। মাজু এয়া আমাৰ তাৰ চিগা মানুহ, তাৰ চিগা এবছৰ চুচৰিবলৈ নাপালে, এতিয়া চুচৰিছে। তাৰপৰা এয়া তাৰ চিগা ককাই, ৰাশিকা মাহীয়ে নমস্কাৰ দেই হাত বগা মাহী ইয়াত দেখা হৈছে Hi. এয়া আমাৰ ডাঙৰ মহা। এয়া আমাৰ সকলোতকৈ অন্তত মানে আমি তিনিওগৰাকীয়ে ভাত সাজ খাবলৈ লৈছোঁ। 1টা বজাত, ৰাতি 1টা বজাত। সৰু মাহী, মই আৰু পাপাই। এনেকুৱা ধুনীয়া ভাজি বনালোঁ, খাই বিৰাট টেষ্টি লাগিব। বাকীসকলে খালে টেষ্টি বুলি কৈছে, একদম বিৰাট টেষ্টি আৰু কেৰাহীত লাগি গ'লগৈ আৰু ভাজি আৰু এনেকুৱা ভাজি বনালোঁ আৰু এয়া কেৰাহী, কেৰাহী অৱস্থা এয়া হৈ গৈছে, দেখিছেনে ৰাইজ? দেখিছেনে বাৰু? এনেকুৱা চামুচ বেকা হৈ গৈছেগৈ ভাজি এৱাওঁতেনে, এনেকুৱা ভাজি হৈ গ'লগৈ। Busy में क्या? গুড নাইট, গুড নাইট। 1টা বাজিলে, গুড নাইট। পৰি গৈছোঁ আৰু পেট ভৰাই লৈ পেলাই কেৰাহীত লগাই ভাজি খাই। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 9টা বাজিছে, 9টা বাজি গ'ল আৰু শুই উঠিছোঁহে, কিয়নো কালি ৰাতি মাহীহঁত 1টা বজাত ঘৰলৈ গৈছে আৰু আমি শুওঁতে প্ৰায় 1:30 2টা বাজি গ'ল। চ' এতিয়া ৰাতিপুৱা শুই উঠিছোঁ, তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আকৌ। আৰু মই কেমেৰাত চাই আছোঁ নে ক'ত চাই আছোঁ, স্ক্ৰীণত চাই আছোঁ, মই নিজেও নাজানো। চ' একচুৱেলি ফাৰ্ষ্ট টাইপৰে হয়, ভালকৈ বেছি নাজানো। চ' বেয়া নাপাব আৰু। মা গাটো একেবাৰে বেয়া, উঠিয়েই আহিব নোৱাৰে, ধৰি আনিবলগীয়া হৈছে। ডাঙৰ কাৰ্য এটা সম্পাদন কৰিবলৈ লাগি আছোঁ। এই দুৱাৰমূল খুলি পেলাই চুই তুই লৈ বহি ল'লোঁ মাটিয়ে বালিয়ে, কিন্তু নোৱাৰিছোঁ। আজি নহ'ব নেকি? এইবাৰ মাহীয়ে লাগিলে তামোল পুলি খোলোতে। কি নালাগে খাবলৈ, তেনেকৈ ভাল হ'ব বেমাৰ।
কুল খুলিব নাই খাবই নালাগে বোলে নি নোৱাৰা কথা আছে আমুল কুল খুলিব পাৰিলে হ'ব শেষত এতিয়া এইটো নি আমাৰ মাতাক চেক দিওঁগে লে ভাত আনি নাখায় আমুল কুল খাই বোলে সেইটোকে খুলিবলৈ 15 মিনিটমান লাগিলে লওক এতিয়া মানে চাহকাপ খাই লওঁ তাৰপিছত মই অকণমান ওলাই যাবলগীয়া আছে সংগীতাৰ লগত মানে মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত চাই থাকক ভিডিঅ'টো আৰু যদি ভাল লাগিছে অকণমান হ'লেও লাইক এটা কৰিব আৰু ইমান শ্বেয়াৰ কৰিব মোক ছাপোৰ্ট কৰিব মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ কি কৰিছোঁ নাজানো ভালকৈ বনাব পাৰিছোঁ নে নাই পৰা নাজানো কিন্তু মই ট্ৰাই কৰিম বেষ্ট কৰিবলৈ আপোনালোকৰ কাৰণে মই ভিডিঅ'ছ মানে ভালকৈ বনাবলৈ ট্ৰাই কৰিম যদিহে আপোনালোকে মোক মৰম আৰু ছাপোৰ্ট কৰে এতিয়া মই যাবলৈ ওলালোঁ মানে টাউনলৈ যাবলৈ ওলালোঁ সংগীতা আৰু মই যাম দুয়োজনী টাউনলৈ আৰু গৈ পাই দেখুৱাম আমি কি কি কৰোঁ চ' চাই থাকক ভিডিঅ'টো টাউনলৈ অহা বিশেষ কাৰণটো হৈছে সংগীতাই বোলে আজি কাণখন ফুটাই ওপৰত কাণখন ফুটোৱাৰ সময়ত তাইৰ ৰিয়েকশ্যনটো চাওঁচোন আহক ৰঙা হৈ গ'ল এইফালে কেনেকুৱা পাৰ্লাৰৰ পৰা ওলাই কাৰণ বেলেগ এটা বস্তু বিচাৰি ওলাই গৈছিলোঁ কিন্তু আজি যে দেওবাৰ সেইটো কথা পাহৰি গৈছিলোঁ চব দোকানবোৰ বন্ধ চব বস্তুটো নাপালোঁ ৰাস্তাৰ মাজত পাগলৰ নিচিনা ঘূৰি ফুৰিছোঁ কি ভিডিঅ' বনাইছোঁ নাজানো আৰু আমি মানে কিবা এটা ল'ম বুলি ভাবিছিলোঁ কিন্তু যিটো বস্তু বিচাৰি ফুৰিছোঁ সেইটো মানে নাই সেইকাৰণে এনেকৈ ঘূৰি ফুৰিব লগা হৈছে আমি কাণ ফুটাই লৈ বিষত এতিয়া থাকিব পৰা নাই পূৰা বিষ হৈছে বোলে যিহে গৰম পৰিছে চ' আইচক্ৰীম এটা খাই লওঁ মিঠাই অলপ কাণ ফুটোৱা মিঠাই চুবই নিদিয়ে টাউনৰ পৰা আহিনে সংগীতাৰ ঘৰত চাহ একাপ খালোঁ তাৰপিছত মই ঘৰলৈ ঘূৰি আহিলোঁ কাৰণ মা যিহেতু গা বেয়া মাহীও অকলে আছে মানে মাৰ লগত অকল মাহীহে আছে পাপা নাই আজি ডিউটিত গ'ল গতিকে ময়ো এতিয়া ঘৰলৈ ঘূৰি যাওঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ জোৰ নকৰিব আৰু আপোনালোকে যদি ভাল পালে তেন্তে ছাবস্ক্ৰাইবটো কৰিব আৰু কালি ৰাতি যোনখিনি আমি জমনি কৰি আছিলোঁ সেইখিনি কেৱল মাক অকণমান মনটো ভাল লাগিবৰ কাৰণে কৰিছিলোঁ আপোনালোকে একো বেয়া ভাবি নল'ব আৰু মই সেইখিনি ভিডিঅ' কৰি ৰাখিব বিচাৰিলোঁ যাতে পিছত চাই থাকিব পাৰোঁ মনটো ভাল লাগিবৰ কাৰণে শেষত আপোনালোক সকলোৱে প্ৰে কৰিব যাতে মোৰ মা সোনকালে ভাল হৈ যায় আৰু আপোনালোকে মোক নিজৰ ছোৱালী বুলি ভাবি যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আজিলৈ আহিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে